তেজপুৰ মেডিকেল কলেজ ভ্ৰমণ কাৰ্যসূচী আছিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈ ৰিভিউ মিটিং হস্পিটেল চোৱা OPD চোৱা আৰু গোটেই আলোচনা ঔষধৰ পৰা আৰম্ভ কৰি চাৰ্জাৰী IPD সকলো আলোচনা হ'ল এটা নতুন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ইয়াৰ ভিতৰত নিৰ্মাণ কৰা হ'ব আৰু উন্নত মানদণ্ডৰ চিকিৎসা মেডিকেল কলেজে কেনেকৈ দিব পাৰে তাৰ ওপৰত আলোচনা হ'ল আৰু মই ভাবোঁ যে হস্পিটেলে দিনক দিন আগবাঢ়ি যাব পাৰিব যিহেতু মোক গৃহ জিলাত মেডিকেল কলেজ মোৰ তাকে দায়িত্ব থাকিব যে এই মেডিকেল কলেজখন ভাল হওক চেষ্টা কৰিম অসমৰ সমগ্ৰ মেডিকেল কলেজৰ লগত তেজপুৰ মেডিকেল কলেজো আধুনিক চিকিৎসা শিক্ষা আৰু ৰোগীক চিকিৎসা দিয়া অগ্ৰণী ভূমিকা ল'ব বুলি মই বিশ্বাস কৰিছোঁ আজি মই গম পালোঁ আৰু মনটো বৰ ভাল লাগিলে যে প্ৰায় 40টা হিপ চাৰ্জাৰী মেডিকেল কলেজে যোৱা এবছৰত কৰিছে ক'ব গ'লে বহুত ক্ৰিটিকেল আৰু ময়ো জনা নাছিলোঁ যে আজি প্ৰেজেণ্টেশ্যন আৰু আলোচনাত ওলাল যে প্ৰায় 40খন হিপ চাৰ্জাৰী ছাকচেছফুলি কৰিছে এটাও চাৰ্জাৰী বেয়া হোৱা নাই মাতৃৰ মৃত্যুদৰ শিশুৰ মৃত্যুদৰৰ ওপৰতো দীঘলীয়া এটা আলোচনা হ'ল আৰু বহু ধৰণৰ পন্থাৰে AMR কমোৱাৰ কাৰণে আমি প্ৰয়াস আৰম্ভ কৰিছোঁ অসমত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কয় যে অসমক অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত আমি 5 বছৰ স্থান দিওঁ এইটো কওঁতে স্বাস্থ্য বিভাগো তাত অন্তৰ্ভুক্ত হৈ থাকে যে স্বাস্থ্য খণ্ডত অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যত যাব লাগিব AMR কমিব লাগিব IMR কমিব লাগিব NCD কমিব লাগিব আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই কামখিনি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তেজপুৰ মেডিকেল কলেজত অতি সোনকালে আমি দুবিধা ষ্টেজতে আছোঁ বুলি ভাবিব পাৰোঁ ছাৰ বানপানী হৈছে স্বাস্থ্য বিভাগ কেনেধৰণে কষ্ট স্বাস্থ্য বিভাগৰ প্ৰায় 200জন ডক্টৰ তাত অলৰেডি বিভিন্ন কেম্পত গাঁৱত কাম কৰি আছে ANM GNM তাত কাম কৰি আছে আৰু আমি ভাবোঁ যে যিখিনি লাগতিয়াল ব্যৱস্থা ঔষধ আৰু বাকী যি ব্যৱস্থা আছে এই ব্যৱস্থাটো বৰ টনকিয়াল হৈ আছে চলি আছে আৰু য'ত য'ত প্ৰয়োজন আছে তাত আমি ইমপ্লিমেণ্ট কৰি আছোঁ অহাকালিৰ পৰা বৃহৎ আকাৰত হেল্থ কেম্পবোৰ আৰম্ভ হ'ব স্থানীয় বিধায়কসকলৰ লগত আলোচনা কৰি স্থানীয় গাৰ্জেন মন্ত্ৰীৰ লগত আলোচনা কৰি এই কেম্পৰ জেগাবিলাক নিৰ্দিষ্ট জেগাবিলাক ঠিক কৰা হৈছে আৰু ৰাইজক তাত অনা হ'ব আৰু পৰীক্ষা কৰা হ'ব ক'ৰবাত যদি অৱনতি ঘটিছে স্বাস্থ্যত তাত আমি চিকিৎসাৰ ব্যৱস্থা কৰিম আৰু লগতে এটা বিভাগে আৰু চিন্তা কৰি আছে আজিয়ে মই বিষয়াসকলৰ লগত কথা পাতিলোঁ যে এটা ট্ৰমা লাইক চিটুৱেশ্যন এটা পোষ্ট এক্সিডেণ্ট ট্ৰমা পোৱা হয় এটা ডাঙৰ দুৰ্ঘটনা ঘটিলে এতিয়া ঠিক আছে ৰিলিফ কেম্পত আছে এটা সময়ত মানুহ নিজৰ ঘৰত উভতি যাব উভতি যোৱাৰ পিছত কিছুদিন ডেইলি চৰকাৰী মানুহ যাব ব্যস্ততা থাকিব কিন্তু এটা সময়ত যেতিয়া লাহে লাহে বস্তুবোৰ ছেটেল হোৱা আৰম্ভ কৰিব তেতিয়া যি পৰিয়ালত মানুহ হেৰুৱাইছে বিধ্বস্ত হৈছে আৰ্থিকভাৱে বহুত লোকচান হৈছে এই মানুহবিলাক মানসিকভাৱে কষ্ট পাব এই মানুহখিনিৰ ওচৰত স্বাস্থ্য বিভাগ কেনেকৈ থিয় হ'ব পাৰে চাইকেট্ৰি মানুহে হওক চাইকলজিৰ মানুহে হওক বা বিভিন্ন চৰকাৰী সেৱাত কৰ্মৰত কৰ্মচাৰী বিষয়াসকলে তাত কি ভূমিকা হ'ব পাৰে তাৰ ওপৰত আমি আলোচনা আৰম্ভ কৰিছোঁ যে স্বাস্থ্য খণ্ডত আমি স্বাস্থ্য বিভাগৰ পৰা অকল চিকিৎসা দিয়া মেডিচিন দিয়া নহয় মানসিকভাৱেও চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ তাৰ বাবে বিশ্বনাথ আৰু গোলাঘাট মেডিকেল কলেজ কেতিয়া আৰম্ভ কৰিব নেক্সট আৰু বঙাইগাঁৱৰ পিছত বিশ্বনাথ আৰু গোলাঘাট এই বছৰতে হ'ব চেষ্টা কৰি আছোঁ দেখা যাওক আশীৰ্বাদ কৰক বঙাইগাঁৱৰ পিছতে বিশ্বনাথ বিশ্বনাথ গোলাঘাট যিহেতু
then go to it. We want to be guest trauma center চিন্তা কৰি মেডিকেল কলেজত মানে ট্ৰমা চেণ্টাৰ বুলিতো নহয়, কিন্তু মেডিকেল কলেজ ইজ এজ গুড এজ ট্ৰমা চেণ্টাৰ। ইয়াত মানে ব্যৱস্থা গোটেইটো আছে। এতিয়া নিউৰ' চাৰ্জাৰী যদি কৰিব লাগে, নিউৰ' চাৰ্জাৰী নাই, কিন্তু অহা ভৱিষ্যত এই ব্যৱস্থাও কৰিম। ছুপাৰ স্পেচিয়েলিটি যেতিয়া কৰিলোঁ তেতিয়াতো নিউৰ' আৰু কাৰ্ডিয়াক তাত আহিয়ে গ'ল, নহয় জানো? নিউৰ' কাৰ্ডিয়াক আহিয়ে